নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই দীপশিখা স্বাগতম জনাইছোঁ তোমালোকক মোৰ আন এটি ভিডিঅ'লৈ। আজি মই ইয়াত অনুশীলনী 1.3 ডিছকাছ কৰিম। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটোত আছে, 1 নম্বৰ কুৱেশ্যনটোত দিয়া আছে, তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। আমি দশমিক বিস্তৃতিত প্ৰকাশ কৰিব লাগিব, তাৰপিছত দশমিক বিস্তৃতিটো কি ধৰণৰ সেইটো উল্লেখ কৰিব লাগিব। তো ইয়াত দশমিক বিস্তৃতি বুলি কওঁতে আমি দশমিক বিস্তৃতিনো কি সেইটো প্ৰথমতে গম পাব লাগিব। তো আমি যেতিয়া সংখ্যা এটাক হৰণ কৰোঁতে যদি আমাৰ 2-3টা ষ্টেপ যোৱাৰ পিছত, কেইটামান ষ্টেপ যোৱাৰ পিছত যদি আমাৰ ভাগশেষ 0 হৈ যায়, তেতিয়া আমি তেনেধৰণৰ দশমিক বিস্তৃতিক আমি পৰিসমাপ্তি বুলি কওঁ, মানে সীমিত। কেইটামান ষ্টেপ যোৱাৰ পিছত ভাগশেষটো 0 হৈ গ'ল, মানে তাৰ দশমিক বিস্তৃতিটো তেতিয়া পৰিসমাপ্তি বুলি ক'ম। আৰু সংখ্যাটোক হৰণ কৰিলে যদি ভাগশেষটো 0 নহয়, কেইটামান ধাপৰ পিছত যদি চেম নাম্বাৰে ৰিপিট হৈ থাকে, যেনেকৈ এইটো 1.27 27ৰ ওপৰত বাৰ দিছোঁ, মানে ইয়াত 27 নাম্বাৰটো দশমিকৰ পিছত বাৰে বাৰে ৰিপিট হৈ থাকে। ভাগশেষ 0 নহয়, কিন্তু চেম নাম্বাৰ ৰিপিট হৈ থাকে। এনেকুৱা ধৰণৰ দশমিক বিস্তৃতিক আমি অবিৰত পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত বুলি কওঁ। কি কওঁ? পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত দশমিক বিস্তৃতি, য'ত চেম নাম্বাৰ ৰিপিট হৈ থাকে পইণ্টৰ পিছত। দশমিকৰ পিছত যেতিয়া আমাৰ চেম নাম্বাৰ ৰিপিট হৈ থাকে, মানে ভাগশেষটো ৰিপিট হৈ থাকে, চেম ভাগশেষ, তেতিয়া হ'ব সেইটো পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত। আৰু কিছুমান নাম্বাৰৰ ক্ষেত্ৰত কি হয়, ভাগশেষটো 0 নহয়, কিন্তু দশমিকৰ পিছত চেম নাম্বাৰ ৰিপিট নহয়, বেলেগ বেলেগ নাম্বাৰ ৰিপিট হৈ থাকে, বেলেগ বেলেগ নাম্বাৰ আহি থাকে। বুজি পাইছা? এইটোত নিৰৱধি পুনৰাবৃত্তত চেম নাম্বাৰ ৰিপিট হ'ব ভাগশেষত। আৰু কিছুমান সংখ্যাত কি হ'ব, ভাগশেষটো আমাৰ বেলেগ বেলেগ আহি থাকিব নাম্বাৰ। তেনেকুৱা ধৰণৰ দশমিক বিস্তৃতিক আমি অবিৰত বা অপুনৰাবৰ্তিত দশমিক বিস্তৃতি বুলি কওঁ। আমি ইয়াতে দুটা বস্তু গম পাব লাগিব, এটা হৈছে পৰিসমাপ্তি, এটা হৈছে য'ত ভাগশেষটো 0 নহয় আৰু বেলেগ বেলেগ নাম্বাৰ আহি থাকে, সেইটোক আমি অপুনৰাবৰ্তিত বুলি ক'ম। য'ত একে নাম্বাৰ পুনৰাবৃত্তি হোৱা নাই, সেইটো অপুনৰাবৃত্ত। আৰু য'ত একে নাম্বাৰ ভাগশেষটো ৰিপিট হৈ থাকে, সেইটো পুনৰাবৃত্ত। তো এতিয়া আমি কুৱেশ্যনবিলাক ছল্ভ কৰোঁ। 1 নম্বৰৰ আমাৰ প্ৰথমটো আছে 36/100। আমি 36ক 100 দি হৰণ কৰি, সেই হৰণ কৰাৰ পিছত পোৱা দশমিক বিস্তৃতিটো কি ধৰণৰ, দশমিক বিস্তৃতিটো প্ৰথমতে লিখিব লাগিব, তাৰপিছত সেইটো কি ধৰণৰ তাৰ ধৰণটো লিখিব লাগিব। তো 36ক 100 দি ডিভাইড কৰিলে কি হ'ব, 36 পইণ্ট আহিব প্ৰথমতে, দশমিক 360 হ'ল, 3 দিলোঁ 300, তাৰপিছত মাইনাছ কৰি 60 আহি যাব, তাৰপিছত পইণ্ট আছিলে আৰু এটা 0 নামি আহিব, 6 দিলোঁ 600 হ'ল। ইয়াৰ ভাগশেষ 0 হৈ গ'ল, তাৰমানে ইয়াৰ দশমিক বিস্তৃতি আমি কি পালোঁ, 0.36। আৰু ইয়াৰ ধৰণটো কি হ'ব, ইয়াত এটা সময়ত আমাৰ ভাগশেষ 0 হ'ল, তো 0 হ'লে কি হ'ব, সেইটো সীমিত, তাৰ দশমিক বিস্তৃতিটো সীমিত। আমি ইয়াত সীমিত পৰিসমাপ্তি বুলি লিখিব পাৰোঁ, সীমিত বা পৰিসমাপ্ত। তো আমাৰ যেতিয়া ভাগশেষ 0 হৈ যায়, তেতিয়াহ'লে আমি সেই দশমিক বিস্তৃতিটো সীমিত বা পৰিসমাপ্ত বুলি কওঁ। নেক্সট এতিয়া 2, কুৱেশ্যন নম্বৰ 2টোত দিয়া আছে আমাক 1/11। তো 11 আমি 1ক ডিভাইড কৰিলে 1 দিলোঁ, 1 আছে, 0 আহিলে, তাৰপিছত আৰু এটা 0 দিব লাগিব, 100 হ'ল, 9 দিলোঁ, 99 হ'ল, মাইনাছ কৰি আকৌ 1 পালোঁ, আকৌ
0 হ'ল আকৌ এটা 0 বাবে 0 দিব লাগিব 100 আকৌ 9 99 হ'ব আকৌ 1 তো এইটো মানে ৰিপিট হৈ থাকিব ভাগশেষ কেইটা ৰিপিট হৈ থাকিব আমি ইয়াত যেটো 1 পাইছিলোঁ তাৰপিছত আকৌ 1 পাইছোঁ তাৰপিছত আকৌ কৰিম আকৌ 1 পাম গতিকে ভাগশেষটো বাৰে বাৰে সেম নাম্বাৰে আহি থাকিব আৰু ইয়াত দশমিক বিস্তৃতিত নাম্বাৰ কেইটা ৰিপিট হৈ থাকিব তো এইটো ইয়াৰ দশমিক বিস্তৃতি আমি কি ক'ব পাৰোঁ অসীমিত বা অসীমিত পুনৰাবৃত্ত অসীমিত পুনৰাবৃত্ত কাৰণ ইয়াত ভাগশেষটো বাৰে বাৰে সেম নাম্বাৰ আহি আছে তো সেম নাম্বাৰ যেতিয়া আহি থাকে তেতিয়া কি হয় দশমিক বিস্তৃতিটো অসীমিত আৰু পুনৰাবৃত্ত নেক্সটটো আমাক দিয়া আছে কোৱেশ্চন নম্বৰ 3 টোত 4 সমস্ত 8 ভাগৰে তো এইটো এটা মিশ্ৰ ভগ্নাংশ ইয়াত এতিয়া আমি 8 দি 33ক হৰণ কৰিম প্ৰথমতে দিলো 4 32 হ'ল 1 আহিলে পইণ্ট আহিল 0 হ'ল 1 দিলো 8 হ'ল আকৌ 2 আহিল ইয়াত পইণ্ট আছে কাৰণে আকৌ 0 আহিল 2 দিলো 16 হ'ল 16 পৰা আকৌ ইয়াত 4 আহিব 4 তাৰপিছত মই ইয়াত 5 দিম সৰি ইয়াত আকৌ পইণ্টৰ কাৰণে দশমিকৰ কাৰণে 0 আহি যাব তাৰপিছত 5 দিলো 40 হ'ল তো ইয়াতো আমি কি পালো দশমিক বিস্তৃতিটো কেইটামান ষ্টেপৰ পিছত 0 হ'ল ভাগশেষটো 0 হ'ল কেইটামান ষ্টেপ যোৱাৰ পিছত আমাৰ ইয়াত ভাগশেষটো 0 হ'ল গতিকে এই সংখ্যাটোৰ দশমিক বিস্তৃতিটো কি কেনেকুৱা ধৰণৰ হ'ব সীমিত বা পৰিসমাপ্ত গতিকে যেতিয়া ইয়াৰ ভাগশেষটো 0 হ'ল ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব প্ৰথমতে মই ইয়াৰ দশমিক বিস্তৃতিটো লিখি লৈছোঁ 4.125 আৰু এইটোৰ ধৰণটো কি সীমিত বা পৰিসমাপ্ত নেক্সট কুৱেশ্চন নম্বৰ 4 আছে 3/13 তো এতিয়া আমি 13 এদি 3 হৰণ কৰি চাওঁ তো 3 আহিলে পইণ্ট দশমিক দিলো 30 হ'ল প্ৰথমতে 2 দিব লাগিব 26 হ'ব মাইনাছ কৰি আহি যাব 4 তাৰপিছত আৰু দশমিকৰ কাৰণে আহিল 0 দিয়াত ইয়াত মই 3 দিব লাগিব 3 3 9 39 হ'ল 39 পৰা ইয়াত মাইনাছ কৰি মই পাম 1 দিয়াৰ লগে লগে ইয়াত দশমিকৰ পৰা 0 আহিল এটো আকৌ এটা 0 লাগিব ইয়াত 0 দিলো 100 হ'ল 100 দিয়াৰ পিছত মই ইয়াত 7 দি দিওঁ 91 হ'ব 91 দিয়াৰ পিছত আকৌ ইয়াক মাইনাছ কৰি পাম 9ৰ পিছত আকৌ দশমিকৰ কাৰণে 0 আহিল 0 কাৰণে আকৌ ইয়াত মই দিব লাগিব 6 20 - 11 কৰিলে মই আকৌ 9 পাম 9 দিলে আকৌ কি হ'ব পইণ্টৰ কাৰণে 0 আহিব তাৰপিছত মই আকৌ 8 দিব লাগিব তো ইয়াত কি হ'ব নাম্বাৰ কেইটা বাৰে বাৰে ৰিপিট হৈ থাকিব ভাগশেষবোৰ ৰিপিট হৈ থাকিব তো ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব প্ৰথমতে ইয়াত দশমিক বিস্তৃতিটো লিখি লৈছোঁ 0.181 এনেকৈ ৰিপিট হৈ থাকিব তো এইটো কি হ'ব অসীমিত হ'ব অসীমিত পুনৰাবৃত্ত মানে ইয়াৰ সেম ভাগশেষ ৰিপিট হৈ থাকিব দুটা ষ্টেপৰ পিছত শেষ কেতিয়াও নহয় তাৰোপৰি
ইয়াত অসীমলৈকে সেই সেম নাম্বাৰে ওলাই থাকিব আমাৰ দুটা নাম্বাৰ। তো কেনে হ'ব অসীমিত পুনৰাবৃত্ত। নেক্সট কুৱেশ্যন নম্বৰ 6টো আছে 3 to 9 ডিভাইডেড বাই 400। তো এতিয়া আমি 400 দি 3 to 9ক ডিভাইড কৰিম। ইয়াত প্ৰথমতে দশমিক আহি যাব, 0 হ'ল। 0 হোৱাৰ লগে লগে মই ইয়াত 8 দিলোঁ, এইটো 3200 হ'ল। ইয়াত মাইনাছ কৰি মই 90 পাম। 90 পোৱাৰ পিছতে আকৌ দশমিকৰ কাৰণে 0 আহি যাব, 900 হ'ল। মই ইয়াত 2 দিলোঁ, 800 হ'ব। আকৌ মাইনাছ কৰি পাম 100। তো আকৌ দশমিকৰ কাৰণে এটা 0 লাগিব, 0 আহি যাব। মই ইয়াত দিম, আকৌ 2 দিলোঁ, 800 হ'ল। 800ৰ পিছত আকৌ 200 হ'ল। 200 হোৱাৰ পিছত মই আকৌ দশমিকৰ পৰা এটা 0 ল'ম। ইয়াত মই যদি 5 দিওঁ, সেইটো ইয়াত কেইটামান ষ্টেপ কৰাৰ পিছত, হৰণ কৰাৰ কেইটামান ষ্টেপ কৰাৰ পিছতে আমাৰ ইয়াৰ ভাগশেষটো 0 হ'ল। তো ইয়াৰ ভাগশেষ 0 হ'ল মানে কি, ইয়াৰ দশমিক বিস্তৃতিৰ ধৰণ কি, সীমিত। আমি ইয়াত দশমিক বিস্তৃতি কি পালোঁ, 0.8225। আৰু ইয়াৰ ধৰণটো কি, সীমিত, কাৰণ ইয়াৰ ভাগশেষ 0 হৈছে। বুজি পালানে তোমালোকে? যদি কুৱেশ্যনকেইটা বুজি পোৱাত কিবা অসুবিধা হৈছে মোক কমেণ্ট কৰিবা, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা।